নমস্কাৰ, আজি ঠাণ্ডা বতৰ বুলি আমি ফুচকা খাব ওলাইছোঁ আৰু ইয়াৰ প্ৰথমতে আমি ফুচকা পাপৰ আনিছিলোঁ। ফুচকা পাপৰখিনি ভাজি লৈ আছোঁ। এয়া এনেকৈ ফুচকা আমি ভাজি আছোঁ। এয়া চাওক, এক বাতি পূৰা ভাজি লৈছোঁ আৰু এইফালে কেৰাহীটো দি থৈ দিছোঁ, এইখিনিও উঠাই ল'ম। নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ফুচকা খাম আৰু বতৰটো খুব ঠাণ্ডা, বৰষুণ কিনকিনাই আছে আৰু ফুচকা খোৱাৰ মজাই বেলেগ। সেইকাৰণে আজি ফুচকা পাপৰ আনিছিলোঁ। ফুচকা পাপৰখিনি এনেকৈ ভাজিলোঁ তেলত। আৰু এইখিনি আলু পিটিকা, এইখিনি আলু আৰু জিৰা গুড়া, নিমখ আৰু জ্বালা গুড়া দি এইখিনি সানা হ'ল আৰু এইখিনি চব ফুচকা পূৰা ৰেডি। আৰু এইফালে পূৰা তেঁতেলী পানী ৰেডি হ'ল। এয়া নিমখ চিমখ দি পূৰা ৰেডি হৈ গ'ল আৰু এইখন প্লেট লৈছোঁ মই। এয়া চাওক, পূৰা আমাৰ আজি ফুচকা ৰেডি হৈ গ'ল। এয়া আপোনালোকক দেখাই দিছোঁ অলপ ভালকৈ। ঠাণ্ডা বতৰ আৰু ফুচকা খাই এনেও ভাল লাগে, সেইকাৰণে ভাবিলোঁ আজি ফুচকাই খাওঁ। গধূলি সময় কিবা এটা খাওঁ খাওঁ লাগে, সেইকাৰণে ফুচকাই আজি ল'লোঁ। এয়া চাওক, মই ফুচকা তেনেকৈ আলু ভৰাই লৈছোঁ আৰু এয়া ৰেডি ফুচকা। এয়া পেহী আৰু মই পূৰা বহি গ'লোঁ ডাইনিং টেবুলত। ধুনীয়াকৈ এতিয়া খাই আছোঁ, খুব ধুনীয়া, ভাল লাগিল খাই। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল, লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।